প্ৰথম গ্ৰামাৰৰ যেটো মেইন পাৰ্ট হয় হেতু হল টেন্স টেন্স কি টেন্স is a time of verb tense is time of verb মানে ক্ৰিয়াৰ সময়কে কাল বোলে ক্ৰিয়াৰ সময়কে কাল বোলে বা টেন্স বোলে টেন্স প্ৰথমতে হল তিনি প্ৰকাৰৰ টেন্স প্ৰথমতে হল তিনি প্ৰকাৰৰ এক নম্বৰ হল past tense যাক অতীত কাল বুলি কোৱা হয় অতীত কাল দুই নম্বৰ present tense বৰ্তমান কাল তিন নম্বৰ হল future tense future tense কোৱা হয় ভৱিষ্যৎ কাল ভৱিষ্যৎ কাল সো টেন্স প্ৰথমতে তিনি প্ৰকাৰ হয় past tense present tense আৰু future tense আকৌ প্ৰতিটো টেন্সকে আকৌ চাৰিটাকৈ ভাগ কৰিছে তো past tense চাৰিটা প্ৰথম ভাগ হ'ল past tenseৰ ভাগবোৰ হ'ল এক নম্বৰ হ'ল past indefinite tense past indefinite tense দুই নম্বৰ হ'ল past continuous tense তিন নম্বৰ হ'ল past perfect tense আৰু চাৰি নম্বৰ হ'ল past perfect continuous tense past perfect continuous tense ঠিক সেইদৰে present tense চাৰিটা ভাগ আছে present tense ভাগবোৰ হ'ল present tense ভাগবোৰ past tense নিচিনা তেনেকৈ present tense ভাগবোৰ হ'ল present tense ভাগবোৰ হ'ল এক নম্বৰ present indefinite tense present indefinite tense দুই নম্বৰ হ'ল present continuous tense present continuous tense আৰু তিন নম্বৰ present perfect tense present perfect tense আৰু চাৰি নম্বৰ হ'ল present perfect continuous tense present perfect continuous tense ঠিক সেইদৰে যেনেকৈ past tense ভাগ চাৰিটা past indefinite tense past indefinite tense simple past tense বুলি কোৱা হয় আৰু past continuous tense past perfect tense আৰু past perfect continuous tense ঠিক সেইদৰে present tense চাৰিটা ভাগ হ'ল যে present indefinite tense simple present tense বুলি কোৱা হয় আৰু present continuous tense present perfect tense আৰু present perfect continuous tense ঠিক সেইদৰে future tense আৰু চাৰিটা ভাগ আছে future tense এটা ভাগ হ'ল ভাগবোৰ হ'ল এক নম্বৰ future indefinite
বাট ফিউচাৰ ইনডেফিনিট টেন্স ইয়াক চিম্পল ফিউচাৰ বুলি কোৱা হয়। 2 নম্বৰ হ'ল ফিউচাৰ কণ্টিনিউয়াছ, টেন্স, আৰু 3 নম্বৰ ফিউচাৰ পাৰফেক্ট টেন্স, ফিউচাৰ পাৰফেক্ট টেন্স, 4 নম্বৰ হ'ল ফিউচাৰ পারফেক্ট কন্টিনিউয়াস টেন্স। এইকেইটা হ'ল টেন্সৰ ভাগবোৰ।